ৰেষ্টুৰেণ্ট ষ্টাইল ফিছ কালিয়ে ঘৰতে কেনেকৈ বনাব পাৰিব মোৰ আজিৰ এই ভিডিঅ'টো মই আপোনালোকক দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নমস্কাৰ, ৰঞ্জন কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক ভালে আছে। আজি যিটো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, ৰেষ্টুৰেণ্ট এণ্ড হোটেলটো খুব ফেমাছ ডিছ হয় বেংগলী ষ্টাইল কাটলা মাছৰ কালিয়া। তো কাটলা আৰু কম ইনগ্ৰিডিয়েণ্টছ আৰু কম সময়ৰ ভিতৰত কেনেকৈ বনাব পাৰিব বেংগলী ষ্টাইল কাটলা মাছৰ কালিয়া। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। আৰু আপোনালোকক মই কথা দিছোঁ, এনেকুৱা টেষ্টি আৰু এনেকুৱা ষ্টাইলত আপোনালোকে ঘৰতে বনাব পাৰিব। তো মোৰ আজি এই ভিডিঅ'টোৰ পৰা মই পূৰা সম্পূৰ্ণকৈ দেখাম আপোনালোকক, আৰু খুব কম ইনগ্ৰিডিয়েণ্টছতে আপোনালোকে বনাব পাৰিব কাটলা মাছেৰ কালিয়া। আৰু এনেকুৱা ষ্টাইলত আপোনালোকে বনাওক, সোৱাদ লওক হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ নিচিনাকৈ। তো প্ৰথমে মই ইয়াতে মাছ লৈছোঁ আধা কিলো, আৰু মাছটো ফাৰ্ষ্ট মেৰিনেশ্যন কৰি ল'ম। প্ৰথমে মই ইয়াতে দিলোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু ইয়াৰ চল্ট, তাৰপিছত দিম মই অকণমান হালধিৰ গুড়ি। তো এনেকৈ দি মই মাছটো ভালদৰে মেৰিনেশ্যন কৰি ল'ম। তো মাছটো মেৰিনেশ্যন কৰি সদায় 10-15 মিনিটৰ কাৰণে ৰাখি দিব, তাৰপিছতে ফ্ৰাই কৰিব। তো এতিয়া মই ইয়াতে এটা ফ্ৰাই পেন বহাই লৈছোঁ। তো প্ৰথমে মই ইয়াতে দিলোঁ অইল। ফ্ৰাই পেনখন গৰম কৰিহে মই অইল দিছোঁ, আপোনালোকে এনেকৈ দিব। আৰু অইলটো গৰম হোৱাৰ পিছত মই এপিচ এপিচ কৰি মাছ খুব ধুনীয়াকৈ ভাজি ল'ম। তো এনেকৈ মই মাছটো ধুনীয়াকৈ ভাজি ল'ম। বনাবৰ কাৰণে মোক লাগিব 2টা মিডিয়াম সাইজৰ টমেটো ল'ম আৰু 2টা মিডিয়াম সাইজৰ অনিয়ন ল'ম। বাছ 2টা অনিয়ন 2টা টমেটো, একদম ৰেষ্টুৰেণ্ট ষ্টাইল ফিছ কালিয়া ঘৰতে আপোনালোকে বনাব পাৰিব। আহক ভিডিঅ'টো আগলৈ আৰম্ভ কৰোঁ। তো ইয়াৰে এটা অনিয়ন মই পেষ্ট কৰি ল'ম আৰু এটা চপ কৰি ল'ম, আৰু টমেটোটো মই পেষ্ট কৰি ল'ম। আৰু ফিছটো মই এনেকৈ ফ্ৰাই কৰি ল'লোঁ গোটেইখিনি। মন কৰিছে খুব ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া মই টমেটোটো পেষ্ট কৰি লৈছোঁ আৰু অনিয়নখিনিও পেষ্ট কৰি ৰাখিছোঁ। আৰু মোক লাগিব ইয়াতে অকণমান দৈ লৈছোঁ। খানাটো বনোৱাৰ আগত গোটেইখিনি মই যি লাগে ৰেডি কৰি ৰাখিলোঁ। তো আপোনালোকে এনেকৈ ৰাখিব আপোনালোকেও। তো প্ৰথমে ইয়াতে কেৰাহী এটা বহাই লৈ প্ৰথমে মই ইয়াতে অইল দিলোঁ। অইলটো গৰম কৰি ল'ম। তাৰপিছত দিম ইয়াত ব্লেক জিৰা, আৰু যদি আপোনালোকৰ হাতত নাথাকে তো পাঁচফোৰণ দিব পাৰিব, আৰু ইয়াত তেজপাত আৰু হ'ল ৰেড চিলি। তাৰপিছত দিম মই ইয়াতে এইখিনি গৰম কৰি ল'ম। গৰম হোৱাৰ পিছত ইয়াতে যিটো এটা অনিয়ন সৰু সৰুকৈ কাটি ৰাখিছিলোঁ সেইটো অনিয়ন মই দি দিলোঁ। তাৰপিছত দিলোঁ ইয়াত জিঞ্জাৰ গাৰ্লিক পেষ্ট দি এনেকৈ খুব ধুনীয়াকৈ ভাজি ল'ম। আৰু জিঞ্জাৰ গাৰ্লিক ভাজা হোৱাৰ পিছত এতিয়া দি মই ইয়াতে যিটো এটা অনিয়ন পেষ্ট কৰি ৰাখিছিলোঁ এই অনিয়নটো মই ইয়াতে দি ল'লোঁ। আৰু অনিয়নটো দিয়াৰ পিছত খুব ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মছলা দিম। ফাৰ্ষ্ট দিলোঁ চল্ট, হালধিৰ গুড়ি, কাশ্মীৰী চিলি পাউডাৰ অলপ কালাৰৰ কাৰণে বেছিকৈ দিছোঁ, আৰু ইয়াত জিৰা পাউডাৰ, আৰু এয়া কৰিয়েণ্ডাৰ পাউডাৰ, ধনিয়া পাউডাৰ, আৰু এয়া অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। আৰু এয়া অকণমান চুগাৰ দিবই অলপ, এতিয়া যিটো বিলাহীৰ টেঙাটো থাকে সেইটো বেলেঞ্চ কৰি দিব। আৰু এনেকৈ গোটেইখিনি মছলাৰ লগত খুব ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ খুব ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া দিম ইয়াতে যিটো 2টা টমেটো পেষ্ট কৰি ৰাখিছিলোঁ সেই টমেটো 2টা মই ইয়াতে দি দিলোঁ। আৰু টমেটোটো ইয়াতে দিয়াৰ পিছতো খুব ধুনীয়াকৈ ভাজি ল'ম গোটেইখিনি মছলা। যেতিয়ালৈকে মছলাটো ভালদৰে ভাজি নল'ব তেতিয়ালৈকে পানী নিদিব। তো মছলাটো খুব ধুনীয়াকৈ ভাজি ল'ম। যিটো বিলাহীৰ কাঁচা ফ্লেভাৰ থাকে সেইটো যাতে একদম নাইকিয়া হৈ যায়, তেতিয়াই সোৱাদ আহিব। আৰু এয়া দিলোঁ 2টা গ্ৰীণ চিলি এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছিলোঁ। আৰু ইয়াতে দিম এতিয়া দৈ দিলোঁ, 2 চামুচ দৈ দিছোঁ। দৈটো দি এনেকৈ খুব ধুনীয়াকৈ আৰু মছলাটোৰ লগত ভালদৰে
পকাম মানে বনাই ল'ম আৰু এতিয়া দিম মই ইয়াতে পানী ব্যৱহাৰ কৰিছোঁ। তো গোটেইখিনি মছলা ভাজা যোৱাৰ পিছতহে মই পানী দিছোঁ। তো এনেকুৱা ষ্টাইলত আপোনালোকে বনাওক, সোৱাদ লাজবাব। তো পানীটো মই ইয়াতে আৰু অকণমান পানী দি ল'ম, দি এনেকৈ অকণমান টাইমৰ কাৰণে ঢাকনি মাৰি দিম। মন কৰক একদম ফিছ কালিয়া, লাজবাব। ঘৰত আপোনালোকে ট্ৰাই কৰক এনেকুৱা ষ্টাইলত, সোৱাদ একদম হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদ। তো এতিয়া মই ইয়াতে মাছটো ফ্ৰাই কৰি লোৱা মাছটো মই দি দিম গোটেইখিনি। ফিছ কালিয়া একচুৱেলি কাটলা মাছৰ লগত এই ফিছ কালিয়াটো খুব ধুনীয়া হয় আৰু মানে বেলেগ মাছো ল'ব পাৰিব, একো নাই, কিন্তু কাটলা মাছৰ লগত এটা আৰু ভাল মিল আৰু মানে ফিছ কালিয়া, কাটলা মাছৰ ফিছ কালিয়া। তো এনেকৈ মাছটো দি মই অকণমান টাইম কাৰৰ কাৰণে আৰু 10-15 মিনিটমানৰ কাৰণে খুব ধুনীয়াকৈ পকাম। আৰু মই ইয়াতে খিচমিচ দিম। তো খিচমিচ আপোনালোকৰ যদি থাকে দিব, নাথাকিলেও নাই, কিন্তু দিলে আৰু মানে সোৱাদ লাগে আৰু। তো এনেকৈ আপোনালোকে ঘৰত ট্ৰাই কৰিব, আশা কৰোঁ নিশ্চয় আপোনালোকৰো নিশ্চয় ভালেই লাগিব। তো এনেকুৱা ষ্টাইলত বনাব। আৰু মই মাছটো দি কিনে এনেকৈ অকণমান টাইম ঢাকনি মাৰি দিম 10 মিনিটমানৰ কাৰণে। আৰু এনেকুৱা ষ্টাইলত একদম ফিছ কালিয়া। ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কৰক, কমেণ্ট এটা কৰিব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই না, কৰি দিব। ৰেচিপিবিলাক দি আছোঁ, ভাল ভাল ৰেচিপি চাই থাকিব, ঘৰতে বনাই থাকিব। ধন্যবাদ। হৈ গ'ল আমাৰ 10 মিনিটমান। তো এতিয়া চাই লওঁ, ৱাও একদম মানে পাৰফেক্ট ফিছ কালিয়া। বাছ ফিছ কালিয়া আমাৰ অলৰেডি হৈ গ'ল। এয়া মই গেছটো অফ কৰি দিম আৰু এয়া মই ধুনীয়াকৈ এনেকৈ প্লেটিং কৰি ল'ম। তো আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।